এয়া বইল মানে কচু শাক দিয়া দাইল দিছোঁ, ভাতত ঢালিয়ে খাব লৈছোঁ। ইমান ধুনীয়া লাগিছে, বহুত সোৱাদ, একদম বহুত, মানে পানী নেপেলোৱাকৈ, কোনো খজুৱতি নাই আৰু ইমানেই সোৱাদ। এইটোতো আৰু খালে মানে আইৰণৰ কাৰণে বহুতেই ভাল, যাৰ নেকি হিমগ্ল'বিন কম থাকে। মানে পানী নেপেলোৱাকৈ কচুটো শাক দি পেলাই বিলাহী দি খোৱা, বহুত সোৱাদ, বহুত টেষ্টি। হাই গাইজ, আজি মই ভাবিলোঁ গৰম বহুত পৰিছে, ঘৰৰে এইবোৰ ক'লা কচু থুৰ বুটলি আছোঁ আৰু ভাবিছোঁ কণ বিলাহীও আছে ঘৰতে, সেই কচু থুৰ বুটলাত লাগি আছোঁ পূৰা। বিলাহী দি কচু থুৰ কেনেকৈ বনাইছোঁ চাব। ঘৰৰে বিলাহী সেয়া দুই এটা ছিঙি আছোঁ। আৰু বিলাহী লগত মানে কচুটো বইল কৰি মই তেল নমৰাকৈ আজি এই ৰেচিপিটো দিছোঁ, চাবচোন কেনেকুৱা লাগে। ইয়াত মই দি আছোঁ এয়া পানী বইল কৰি কচু শাক, দাইল, মচুৰ দালি মানে, জলকীয়া 3টা দিছোঁ, নহৰু দিলোঁ, নিমখ হালধি দিছোঁ, বিলাহী দিছোঁ। পানী কম হোৱা দেখি আকৌ এবাৰ দিলোঁ যেনিবা। এয়া মছন্দৰী আৰু মিঠাতেল কেঁচা। তেতিয়াহ'লে আজিলৈ আহোঁ, অ'কে বাই বাই বাই, টাটা।